Hey guys, কি খবৰ আপোনালোকৰ পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আৰু বহুত দিনৰ পৰা ভিডিঅ' বনাইছিলো আৰু পুনৰবাৰ আজি আৰ্লি মৰ্নিং ওলালো নতুন এটা ডেষ্টিনেশ্যনলৈ গৈ আছো আৰু এতিয়া বাজিল প্ৰায় 4টা বাজিল গাইছ গৈ আছো ধুনীয়া এখন ঠাইলৈ পাৰ্বতী পাহাৰ আপোনালোকে থাম্বনেল টাইটেল চাই গমে পাইছে আৰু এতিয়া মিনালত ৰখিছো মিনাল অলমোষ্ট ৰেডি হৈছে অন্ত আৰু এতিয়া গৈ আছো গাইছ চাই থাকক আপোনালোকে চাব পাৰিছে আমি আহিবল আমাৰ মোটামুটি ডেষ্টিনেশ্যনতে আৰু ইয়াৰ পৰা ট্ৰেক কৰিবলৈ বহুত ধুনীয়া কৰি ইয়াৰ পাৰ্বতী পাহাৰৰ গেটখন আৰু বহুত ঠাণ্ডা লাগছে গাইছ বাইকত আহিলোঁ এইফালে বাইকখন আমাৰ পাৰ্ক কৰিলোঁ আৰু এইফালে বহুত মানুহ আহিছে অলৰেডি আৰু ট্ৰেক আৰম্ভ কৰিলোঁ আমি গাইছ পাৰ্বতী পাহাৰৰ নাম লৈ আপোনালোকে চাব পাৰিছে খুব ধুনীয়াকৈ গৈছোঁ আমি ট্ৰেক কৰি একো দেখা পোৱা যোৱা নাই এইটো ব্যৱহাৰ কৰিছে বহুত গাইছ মোৰ ষ্টিকডালৰ সবরে গাইস আমার ফাইনাল ডেস্টিনেশন কেনেকুৱা লাগছে মিনাল বঢ়িয়া আৰু গাইস আমাৰ সবৰ আছে এটা ৰৈ আছো সানৰাইজিংৰ যেটো দৃশ্য না ব্লগ দেখাইছো গাইস কেনেকুৱা হয় খুব বেছি ভাল লাগে সানৰাইজিংৰ আৰু নেক্সট দিছো আৰু বহুত মানুহ আহিছে ইয়াতে গাইস ওয়েটিং ফৰ সূৰ্যোদয় সানসেট সবরে গাইস আপোনালোকে আৰু দিছো আৰু এই চাবৰছে আপোনালোকে ইয়া হৈছে পাৰ্বতী পাহাৰৰ দৃশ্য যেটো আমি ইয়াতে বৰ্তমান আছো অনলি ফৰ সূৰ্যোদয়ৰ দৃশ্য লোৱাৰ বাবে বা সূৰ্যোদয়ৰ দৃশ্য চোৱাৰ বাবে গাইস ৰৈ আছো এতিয়ালৈকে সূৰ্যোদয় হোৱাই নাই আৰু হয়তো এনেকৈ হৈ থাকিব গৈ আছো হেই মোক ভিডিঅ' কৰবি আৰু কৰিব লাগে আৰু এই চাবৰ আছে আমাৰ ফাইনেল ৱেটিং একদম শেষৰ और से আপোনালোকে views are guys সাৰলে মিনাল আহিবাল আৰু আজি সূৰ্যৰ প্ৰথমটো দৃশ্য ইয়াতে উপভোগ কৰিলো গাইস আছে পার্বতী মার মন্দির উপত্যকা পার্বতী পাহাড়ের পার্বতী মার মন্দির খুব তেনেকৈ ডাঙৰ শিল এটাত বাহিৰে বহিছোঁ আৰু মিনাল আছে আৰু ইয়াতে কিছু বৰ থাকিম আৰু ঘৰলৈ যাম গাইছ মিনাল লাগিলে নিজুম আছে গাইছ আৰু বহুত মানুহ আছে ইয়াতে বহি আৰু ইয়াৰ পৰা ওলামেই আৰু গাইছ এইবিলাক আছে নিজুম আৰু ইয়াৰ পৰা আমি যামেই আৰু মোটামুটি ইয়াৰ চবখিনি কাম হ'ল বা ভিউ চালোঁ এতিয়া ঘৰত যাওঁ গাইছ খুব ধুনীয়াকৈ ইয়াতে মহাদেৱৰ পাৰ্বতী ধুনীয়াকৈ ছবি আঁকি দিছে চ' মানে আৰ্ট কৰিছে আৰু গাইছ খুব ধুনীয়া লাগিছে ইয়াতে দুখন ফটো উঠিলোঁ
আপোনালোকক নিশ্চয় দেখুৱাম পাৰিলে। আৰু খুব ধুনীয়াকৈ এতিয়া নমি গৈ আছোঁ, আহিলোঁ ওপৰৰ পৰা আৰু এতিয়া ধুনীয়াকৈ গৈ আছোঁ বাইকলৈকে আৰু বাইকৰ পৰা ডাইৰেক্ট ঘৰ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব। আজি ইমান এটা খাছ ভিউ নাহিল, মানে ঠাণ্ডা দিনত আজি কুঁৱলী নাই, বেছিকেলি কুঁৱলী থাকিলে খুব বেছি এটা ভিউ আহে ধুনীয়া। আৰু ভিডিঅ'টো কেনেকুৱা পালে চাই কমেণ্ট কৰি জনাব। আৰু আজিলৈ ইমানতে, নেক্সট ভিডিঅ'ত পুনৰ পৰা লগ পাম। বাই বাই।